মানে ভৰলী পৰিয়া কন্যাকা কৃষি ফাৰ্মৰ অধ্যক্ষৰ দায়িত্বত যেতিয়া মই আছো, মই যেতিয়া ইয়াত দেহ প্ৰাণ দি দিছো, গতিকে তাত আমি অৰ্গেনিক পদ্ধতিৰে খেতি কৰা আমাৰ যিবিলাক শাক চব্জি সেইবিলাকতো আমি দিমেই, গাখীৰে পানীয়ে যি আমি সহায় কৰিব লাগে। ভৰলী পৰিয়া কন্যাকা বহুমুখী ফাৰ্মৰ ইয়াত 100% সহযোগিতা থাকিব আৰু আমি বিভিন্ন আমাৰ যিসকল শুভাকাংক্ষী আছে তেওঁলোকক যোগাযোগ কৰিছো, সহায় সহযোগ বিচাৰিছো, সকলোৱে একমুখে সহযোগিতা কৰিবৰ কাৰণে তেওঁলোকে ইচ্ছা প্ৰকাশ কৰিছে। সেইকাৰণে আমি ভাবিছো যে